Hello all my friend. যোৱাকালি মোৰ যিটো ঘটনা হৈ গ'ল চ' তাৰ কাৰণে অসমবাসী ৰাইজে মোক যাতে ক্ষমা কৰি দিয়ে। মই একচুৱেলি পাটনাত আছিলোঁ, বিহাৰত। পাটনাৰ পৰা মই 6 মাৰ্চত ঘৰলৈ আহিছিলোঁ। মোক আমাৰ কিছুমান মানুহে মোক মিছা কথা কয়, 20 তাৰিখে আহিছে, 21 তাৰিখে আহিছে, তেনেকুৱা মোক কৈ ফচাইছে। একচুৱেলি মই 6 মাৰ্চত আহিছোঁ বিহাৰৰ পৰা। মোৰ তাত টিকেটো আছে, আপোনালোকে চাব পাৰে। মোক কিছুমান মানুহে ফচাইছে, মিছা কথা কয়। মই 6 মাৰ্চত মই ঘৰলৈ আহিছিলোঁ পাটনাৰ পৰা। তেতিয়াৰ পৰা মই ঘৰতে 14 দিন আবদ্ধ হৈ আছিলোঁ। থকাত ডক্টৰে মোক দিনত এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 15 বাৰকৈ মোৰ তাত চেকিঙত আহে। এবাৰ দুবাৰ আহিলে মই বেয়া নাপাওঁ, কিন্তু মোক বহুত হেৰাছমেণ্ট দিছে। মই বহুত কষ্ট পাইছোঁ, বহুত ডিষ্টাৰ্ব দিছে মোক। বহুত বাৰ আহে, দিনত 15-20 বাৰকৈ আহে। বহুত বাৰ আহিছে মোৰ ঘৰত চেকিঙত। তেতিয়া মোৰ খং উঠিছিলে। কি হৈ গ'ল নাজানো, মোৰ বহুত খং উঠি গৈছিলে। ইমান বাৰ চেকিঙত অহাত মোৰ মনটো ভাল লগা নাছিলে। মোৰ মাথা কাম কৰা নাই, কি হৈ গ'ল। মোৰ মাৰা গৈছে, ডক্টৰজনে মোক মাৰিব নালাগিছিল, তেনেকুৱা। সেইটো মোৰ ভুল হৈছে। চ' তাৰ কাৰণে মোৰ অসমবাসী ৰাইজে ক্ষমা কৰি দিয়ে। এইখিনি মই ক'ব লগা আছিলে। মোক যাতে ক্ষমা কৰি দিয়ে অসমবাসী ৰাইজে। ধন্যবাদ।